এগৰাকী মহিলাই স্বামীৰ বাবে দয়া প্ৰদৰ্শন কৰিবলৈ উকিলৰ হাতে ভৰিয়ে ধৰিছে। তেওঁৰ কাষত কোনো নাই। অসমৰ জনতাই লেইলেই চেই কৰাৰ পিছতো শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই স্বামীক সমৰ্থন কৰিয়ে আছে। ছিংগাপুৰৰ পৰা ধৰি অনাৰ পিছত স্বামীক CIDৰ জিম্মাত অনিতাই মাংস ভাত খুৱাইছিল। আনগৰাকী মহিলাৰ কাষত আছে সমগ্ৰ অসম। তেওঁ এবাৰ আহ বুলি ক'লেই পথত থিয় হ'বলৈ সকলো সাজু হৈ আছে। তথাপি তেওঁৰ একো সক্ৰিয়তা নাই। সেইগৰাকী হৈছে গৰিমা শইকীয়া গাৰ্গ। অসমৰ জুবিনিয়ান একগোট হ'বলৈ গৰিমা শইকীয়া গাৰ্গৰ এটা চিঞৰেই যথেষ্ট। কিন্তু তেওঁ নিমাত হৈ পৰিছে। ইফালে স্বামীক বচাবলৈ উকিলৰ হাত ভৰিয়ে ধৰিছে শ্যামকানু মহন্তৰ অৰ্ধাংগিনী অৰ্থাৎ অনিতা ডেকা মহন্তই। ছিংগাপুৰৰ পৰা আনি অসম আৰক্ষীয়ে হেণ্ডকাফ লগোৱাৰ পিছত শ্যামকানু মহন্তৰ পত্নীৰ অন্তৰ কলা পৰি গৈছিল। তেতিয়া তেওঁ ঘৰৰ পৰা ৰান্ধি নি মাংস ভাত খুৱাইছিল শ্যামকানু মহন্তক। সংকটৰ পৰা ৰক্ষা পাবলৈ মন্ত্ৰপুত কিতাপ পঢ়িবলৈ দিছিল অনিতা মহন্তই। ঘৰত আঁৰি থৈছিল চেণ্ডেল। শ্যামকানু মহন্ত মহিলাৰ পিছত দুৰ্বল বুলি গম পোৱাৰ পিছতো ইমানখিনি সেৱা শুশ্ৰূষা কৰিছিল পত্নীয়ে। সেয়ে ঘৈণী হ'লে অনিতা ডেকা মহন্তৰ দৰে হ'ব লাগে বুলি অসমৰ ৰাইজে কৰিছিল ঠাট্টাসূচক প্ৰশংসা। ইফালে আদালতৰ নিৰ্ণায়ক সময়ত জুবিন অনুৰাগীয়ে গৰিমা শইকীয়া গাৰ্গক অধিক সক্ৰিয় হোৱাৰ বাবে কাটৰ অনুৰোধ কৰিছে। সকলোৱে জানিব বিচাৰিছে 19 ছেপ্টেম্বৰৰ সেই কালেকশ্যনত ছিংগাপুৰত কি হৈছিল। কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিলেই জুবিন গাৰ্গে ন্যায় নাপায়। গতিকে গৰিমা শইকীয়া গাৰ্গে যাতে এই সংগ্ৰামখনত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে তাৰ বাবে জুবিন অনুৰাগীসকলে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে নিজৰ মনৰ ভাৱ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।